নমস্কাৰ। আজি যেহেতু বিশ্বকৰ্মা পূজা হয় আৰু এফালে গাড়ী বাইক ধোৱা হৈ গ'ল আৰু এফালে ভাইটিয়ে স্কুটি ধুই আছে আৰু এফালে মা প্ৰসাদৰ কাৰণে যোগাৰ কৰি আছে। এফালে নাৰিকল কাটি আছে, আপেল কল কাটি ৰেডি কৰিলে সব। আৰু এফালে যেহেতু মোৰ গাটো বেয়া, বহি থাকিবলৈ মন যোৱা নাছিলে, কিবা কিবি অলপ কৰি দিছোঁ ময়ো। আৰু এফালে মই নাৰিকলৰ বাকলিকেইটা অলপ কাটি সৰু কৰি দিছোঁ ধূনা জ্বলাবৰ কাৰণে। আৰু এফালে ভাইটিয়ে চাকি ধূপ জ্বলাব ল'লে। আৰু এফালে চাকি জ্বলাই হৈ গ'ল, ধূপ জ্বলাব লৈছে। আৰু দেহাজনীক চাবচোন এতিয়া কি কৰিব, চাব দেই আপোনালোকে। এফালে মা প্ৰসাদ শৰাইখন সজাই ল'লে ভাইটিয়ে। আৰু এফালে মানুহজনে দেখিছেনে ধূনা নুমাই গৈছিলে ধূনা বাতিটোৰ। আৰু এফালে মানুহজনে ধূনাখিনি জ্বলাই দিছে আৰু দেহাজনীক দেখিলেনে তাইও সজাইছে। শৰাইখনত কল দিছে, আপেল দিছে। আৰু এইফালে ভাইটিয়ে লুৰত অলপ ফুট এটা লগাই দিছে, কিয়নো লগাব লাগে। আৰু এইফালে গাড়ীখনতো এটা ফুট লগাই লৈছে। আৰু এইফালে স্কুটিখনতো ফুট এটা লগাই ল'লে আৰু দেহাজনী চাইকেলখনতো লগাই দিলে বাৰু। মই পাছে একো কৰা নাই দেই, মই বহি ভিডিঅ'হে বনাই আছিলোঁ। আৰু এইফালে বাইককেইখনতো ফুট এটা লগাই ল'লে। আৰু গাড়ী বাইকত ফুট লগাই এটোৱাৰ পাছত আমাকো ফুট এটা লগাই দিলেহি ভাইটিয়ে। আৰু এইফালে চাওকচোন, দেহাজনী মালাডাল বেয়া হৈ আছে বুলি ভাল কৰিব গৈছে জানেনে। তাই ঠিক কৰি আহিলে। আৰু এইফালে ভাইটিয়ে প্ৰসাদ খাবৰ কাৰণে প্ৰসাদ লগালে। ভিডিঅ'টো ইমানেই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।